হাই ফ্ৰেণ্ডছ, মই লোহিত মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। চাইছে এইটো হৈছে ডেনড্ৰবিয়াম ক্ৰাইচটক্সাম। ইয়াৰ চাওক, ইয়াৰ ফুলটো ভাল লাগে, কিন্তু ইয়াৰ ফুলতকৈ ইয়াৰ গছটোও ভাল লাগে। ইয়াত চাওক ইমান ধুনীয়াকৈ শকত হৈ আছে ষ্টেমটো। এইটো লাহে লাহে এইটোও হ'বলৈ ধৰিব, তেনেকৈ পেটোৱা। এইটো ষ্টেমৰ যিহেতু নতুন, সেইটো কাৰণে পাতখিলা বহুত একদম ধুনীয়া হৈ আছে, ধুনীয়া গ্ৰীণ হৈ আছে। ইয়াৰ চাওক কিমান ধুনীয়া হৈ আছে। সেইটো ভাগি গৈছে, তথাপি মই তেনেকৈ ৰাখি দিছোঁ, তেনেকৈ ধুনীয়াকৈ হৈ আছে। তেনেকৈ থাকি যায় ডেনড্ৰবিয়াম অৰ্কিডৰ ষ্টেমবিলাক বা ডেনড্ৰবিয়াম অৰ্কিডৰ কেনবিলাক। এইটো মোৰ মাটিপটত লগোৱা আছে। মাটিপটত লগালে ভাল হয়। মাটিপটত লগালে আৰু আপোনালোকে এঙাৰ নহয়, ইটো টুকুৰা আপোনাৰ নিদিলেও চলে। বা মই এনেও প্লাষ্টিক পটত লগালেও মই এঙাৰ ইমান দিয়া নহয়। যিবিলাক মোৰ নেটপট আছে, নেটপটত মই এঙাৰ দিয়া নহয়। মই আজিকালি অকল নাৰিকলৰ বাকলি দি লগাওঁ, কাৰণ সিমান এঙাৰ বিচাৰি থাকিবলৈ সময় নাই। এইবিলাক মোৰ এয়া ষ্টেমবিলাক ফুলি গৈছে, এইবিলাক ষ্টিক বা ফ্ল'ৰ ষ্টিক। সেয়া বহুতকেইটা ফুল ফুলিছিলে, এইবিলাক ফুলি গৈছে। এতিয়া ইয়াৰ যতন আপোনালোকে কেনেকৈ ল'ব আৰু ৰুব কেনেকৈ, সেই বিষয়ে আপোনালোকক মই কওঁ। ইয়াৰ যতন ইমান টান নহয়। ইয়াত মই কি কি দিছোঁ সেইটো বিষয়ে কওঁ, কিন্তু মোৰ বেলেগ বেলেগ পটত বেলেগ বেলেগ ধৰণে ৰোৱা আছে। ইয়াত মই নাৰিকলৰ বাকলি দিছোঁ আৰু শাল গছৰ ছাল। এইটো চাওক, এইটো হৈছে শাল গছৰ ছাল, এই টুকুৰাটো। আৰু এইবিলাক হৈছে নাৰিকলৰ বাকলি। আৰু ইয়াত দিছোঁ মই অলপ মছ নিদিলেও চলে, বৰষুণ পৰি থাকিলে, কিন্তু বৰষুণ নাছিলে, সেইটো কাৰণে মই ইয়াত মছ দিছিলোঁ অলপ। কিন্তু মছ নিদিলেও ইমান কি নাই যে মছ দিব লাগিব, সেইটো কোনো কাৰণ নহয়। যিকোনো আপোনালোকে অকল নাৰিকলৰ বাকলি দিও ৰুব পাৰে। আৰু ইয়াক আপোনালোকে ধুনীয়াকৈ গছতো লগাই দিব পাৰে, গছত লগালেও ভাল হয়। এয়া কিমান ধুনীয়া হৈ আছে। ৰুবৰ সময়ত আপোনালোকে যিকোনো নেটপট বা এনেকুৱা মাটিৰ পট ল'লে ভাল হ'ব। যদি আপোনালোকৰ পাৰ্মানেণ্ট ৰাখিব বিচাৰে তেতিয়াহ'লে এনেকুৱা বহুত বেছি ডাঙৰ নালাগে, সৰু এনেকুৱা পটতে আপোনালোকে ৰুই এনেকুৱা মাটিৰ পট ফুটা থকা। আপোনালোকৰ যদি ওচৰত কুমাৰ থাকিলে আপোনালোকে কুমাৰক ক'লে সিহঁতে আৰামছে সিহঁতক আপোনালোকক কি কৰি দিব পাৰিব, মানে এনেকৈ ফুটা বনাই দিব পাৰে। এতিয়া হয়তো বহুত বেছি দাম ল'ব পাৰে আপোনালোকৰ তাত, কিন্তু আমাৰ ইয়াতে ইমান দাম নহয়, ইমান 20 টকা 25 টকা এটা পটৰ দাম, বা বেছিকৈ ল'লে ইয়াতকৈ কমতো পাব পাৰি। তাৰপিছত ইয়াত আপোনালোকে কেনেকৈ ঠাইত ৰাখিব সেইটো বিষয়ে যদি কওঁ আপোনালোকে বিশেষকৈ মই যেনেকুৱা মোৰ বাঁহৰ চাং আছে, ঠিক তেনেকৈ আপোনালোকে চাঙত ৰাখিব। চাং মানে তলৰ যিটো ফুটা আছে, সেইফালে যদি ধুনীয়াকৈ যাতে পানী ওলাই যায়, পানী জমা হৈ নাথাকে যাতে। আৰু বাঁহৰ চাং, আৰু লগতে আপোনালোকে অলপ ছাঁত ৰাখিব, যিহেতু বৰ্তমান বহুত বেছি গৰম দিছে, ৰ'দ দিছে। সেইটো কাৰণে আজি আমাৰ ইয়াতো ৰ'দ দিছে, বৰষুণ প্ৰায় দিয়ে আছিলে, কিন্তু এই দুদিন ধৰি অলপ ৰ'দ দিছে। গতিকে এতিয়া অলপ সাৱধানে ৰাখিব লাগিব। আৰু এইটো সময়তে অৰ্কিডতকৈ বেছি মৰে। এইটো বিশেষকৈ ছেপ্টেম্বৰ অক্টোবৰ গ'লে আপোনালোকৰ আকৌ অৰ্কিডৰ কোনো ভয় নাই, নমৰে। তেতিয়া অৰ্কিডৰ বৃদ্ধি নহ'লে অৰ্কিড কেতিয়াও নমৰে বা বেমাৰ চেমাৰ একো নহয়। তেতিয়া ধুনীয়াকৈ যেতিয়া সিহঁতে ডৰমেঞ্চিত যাব, তেতিয়া আৰু আপোনালোকৰ কোনো টেনশ্যন নাই। আপোনালোকে থৈ যাওক, এমাহ দুমাহ পানী নিদিয়ে, তথাপি সিমান সহজে সি নমৰে, তেনেকৈ থাকি যাব গছত। আৰু গছত থাকিলেতো আপোনালোকে পানী দিবই দৰকাৰে নাই, তেনেকৈ থাকি যায়। এনেকৈ টাবত থাকিলে কেতিয়াবা দিব লাগিব, যিহেতু এইবিলাক নাৰিকল বাকলিবিলাক শুকালে একদম একেবাৰে খৰখৰীয়া হৈ যায়, তেতিয়া শিপাবিলাক আঁতৰি যাব পাৰে। সেইটো কাৰণে আপোনাৰ পানী দিলে ভাল হ'ব। আৰু এনেকুৱা টাব হ'লে আপোনালোকে বাকেট হওক বা বাল্টিত আপোনালোকে পানী তিয়াই 10 মিনিটমান ৰাখি আকৌ উঠাই থ'লে, সেইটো আপুনি আকৌ 10 দিনমান পানী নিদিলেও চলে। ইয়াৰ যিবিলাক মাটিৰ পট হয়, মাটিৰ পটে যিহেতু পানী এবজৰ্ব কৰি ৰাখিব পাৰে, আৰু যেতিয়া ইয়াৰ ফুটিং মিডিয়া শুকাই যায়, তেতিয়া সি ৰিলিজ কৰে পানীবিলাক। সেইটো কাৰণে ভাল হয় ইয়াৰ, আৰু হিউমিড হৈ থাকে, সেইটো কাৰণে অৰ্কিডবিলাক ভাল হয় মাটিৰ পটত। গতিকে আপোনালোকে লগাব পাৰে মাটিৰ পটত। প্লাষ্টিক পটত লগালেও ইমান কি নাই যে নহ'ব, সেইটো কথা নহয়, হৈ যাব। এনেকুৱা প্লাষ্টিক হ'লে এনেকুৱা ফুটা কৰিব লাগে, যদি ফুটা নাথাকে। এইটো মই নিজে কৰা এইবিলাক ফুটা, এইবিলাক মই ৰ'দ গৰম কৰি ফুটা কৰিছিলোঁ। এইটো হয় ডেনড্ৰবিয়াম মস্কাটাম। ইয়াত মছ গজিছে বহুত ধুনীয়াকৈ। এইবিলাক এতিয়া আপোনালোকে ৰুলে মই আপোনাক কওঁ আপুনি কি কি দি ৰুব পাৰে। আপোনালোকে কাঠৰ টুকুৰাত ধুনীয়াকৈ লগাব পাৰে, কাঠৰ টুকুৰাত। আৰু নহ'লে আপোনালোকে যদি টাবত দিয়ে, প্লাষ্টিক পট বা মাটিৰ পট, যিকোনো আপুনি যি লৈ ল'ব। আৰু তাৰপিছত আপোনালোকে পাৰিলে নাৰিকলৰ বাকলি বা যিকোনো পুটিং মিডিয়া দিব। আপোনালোকে চাৰ্ফ বা যিকোনো ফাংগিচাইডত আপোনালোকে অলপ তিয়াই ল'ব। তিয়াই লৈ আপোনালোকে ইয়াত উঠাই, তাৰপিছত আপোনালোকে ইয়াত নাৰিকলৰ বাকলি হওক বা যি হওক মিক্সাৰ, যি মিক্সাৰ দিয়ে, ইটো টুকুৰা দিব পাৰে,
গছৰ ছাল বিশেষকৈ পাইন বাৰ্ক বহুত বেছি ভাল হয়, শাল গছৰ ছালো ভাল হয়। তাৰপিছত আপোনালোকে নাৰিকলৰ বাকলি বা আপোনাৰ লিকাবল আছিলে লিকাবল দিব পাৰে। আৰু সেইখিনি একো নাথাকিলে আপুনি অকল নাৰিকলৰ বাকলি, যিটো নাৰিকলৰ বাকলিটো একেবাৰে এভেইলেবল হয় সকলো তাতে, নাৰিকলৰ বাকলি ধুনীয়াকৈ দি আপোনালোকে আৰু এটা বস্তু ধ্যান দিব, সেইটো বস্তু মই সকলো সময়তে কৈ থাকোঁ, এইটো হৈছে ইয়াৰ গুৰিটো ওপৰৰ আৰু ইয়াৰ যিবিলাক এৰিয়েল ৰুট আছে, এইবিলাক এৰিয়েল ৰুট ইয়াৰ যিবিলাক ওলমি থাকে, এইবিলাক মেইন সিহঁতৰ খাদ্য যোগান ধৰে। আৰু তলৰ যিবিলাক মেইন যিবিলাক খামাচ মাৰি ধৰে সেইবিলাক ব্লেক ৰুট, সেইবিলাক হৈছে সিহঁতক জাষ্ট গছত ৰাখিবৰ কাৰণে কি কৰে, কাম কৰে। গতিকে এই গুৰিটো যাতে ওলাই থাকে আৰু সি যাতে ধুনীয়াকৈ বাহিৰৰ পৰা পোহৰ হওক বা ধুনীয়াকৈ ইয়াৰ মানে খাদ্য গ্ৰহণ কৰিব পাৰে, ঠিক সেইদৰে আপোনালোকে এইটো ৰাখিব। নহ'লে বহুতোৱে মই দেখিছোঁ ইয়াত ঢাকি দিয়ে, তাৰপিছত কি হয় মৰি যায়। মই সেইটো বাৰে বাৰে বহুতকে কৈ থাকোঁ, কিন্তু বহুতেই সেইটো কথা অৱমাননা কৰে বা নুশুনে, ভাবে যে এইটো ঢাকি দিলে ভাল হ'ব। বাকী এইটো হয়তো আপোনালোকৰ যেতিয়া শিপা কম থাকিব তেতিয়া হয়তো আপোনালোকে এনেকৈ থিয় হৈ নাথাকিব পাৰে। তাৰ কাৰণে আপুনি এটা ইয়াত যিকোনো এটা ডাং এটা বা লাঠি এটা ইয়াত আপোনালোকে বান্ধি দি থিয় কৰাই ৰাখিব পাৰে। আৰু এটা বস্তু মই দেখুৱাইছোঁ ৰ'ব কেনেকৈ দিব, এইটোৰ নিচিনাকৈ, যেনেকৈ এইটো যে এপিডেণ্ড্ৰন, এইটো যেনেকৈ ইয়াত থিয় হৈ নাথাকে কাৰণে এইটো লাঠি বান্ধি দিয়া হৈছে, এইটো ঠিক তেনেকৈ আপোনালোকে এনেকৈ ইয়াতো দিব পাৰে। গতিকে এইখিনিয়ে আৰু, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আজিলৈ ইমানেই, বাই বাই।